সকলোকে স্বাগতম জনাইছো মোৰ এটা অন্য মিনি ভ্লগলে আৰু এতিয়া আমি গৈ আছো ধাৰেশ্বৰ দেৱালয় মন্দিৰলৈ বুলি আচলতে বহুত দিন হ'ল মন্দিৰত যোৱা নাই সেইকাৰণে ভাবিলো আজি গৈ আহো আৰু বহুত বেছি ৰ'দ আছিল হেদিনা মানে বহুত গৰম সেইকাৰণে আমি ৰাতিপুৱা সময়তে আহিছিলো আৰু চাকি আৰু ধূপ লৈ ললো তাত দিবৰ কাৰণে আৰু যিহেতু দুৰ্গা পূজা পাইছিহি সেইকাৰণে মণ্ডপ সজাই থকা হৈছে ইয়াত আৰু আমি ভিতৰত চাকি দিবলৈ বুলি গৈছিলো কিন্তু গম পালো তাত বোলে চাকি আৰু ধূপ দিবলৈ দিয়া নাই সেইকাৰণে আমি বাহিৰতে দিলো আৰু বাহিৰত চাকি ধূপ জ্বলাই আমি ভিতৰত সেৱা কৰি আহিলো আৰু তাৰ পাছত আমি পাহাৰৰ ওপৰলৈ উঠি গলো অলপমান পাহাৰৰ ওপৰতো একেবাৰে একদম বহুত ওপৰত এটা মন্দিৰ আছে কিন্তু আমি তাতে যোৱা নাই অকণমান ইনে ওপৰলৈ উঠি আহিছো তাতে ফটো দুকপিমান মাৰিলো লগতে দুটামান ভিডিঅ' ক্লিপো ললো আৰু এনেকৈ আৰু দিনটো আধাখিনি সময় তাতে গ'ল বাৰু তেন্তে আজিলৈ আহিছো বাই বাই যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব বাই